কাম-কাজ ইটোৰ পৰ্টেলটো আমি কোন তাৰিখত কেইটা বজাৰ পৰা পৰ্টেলটো মুকলি বদলিৰ ক্ষেত্ৰতে হওক বা আপোনাৰ ইখন জিলাৰ পৰা সিখন জিলালৈ বদলিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন কথা প্ৰসংগতে হওক তেওঁলোকৰ চাকৰি নিশ্চিতকৰণ বা কিবা যিকোনো কাম হওক এইখিনি কেতিয়া মানলৈ শিক্ষা বিভাগে প্ৰস্তুত কৰি উলিয়াব পাৰিব আমি এই মাহৰ 15 তাৰিখৰ ভিতৰত আমাৰ যিটো বদলীকৰণৰ অনলাইন পৰ্টেল শিক্ষকৰ বদলীকৰণৰ অনলাইন পৰ্টেলটোৰ কাম-কাজ ইটোৰ পৰ্টেলটো আমি এই মাহৰ 15 তাৰিখৰ ভিতৰত মুকলি কৰি দিম কোন তাৰিখত কেইটা বজাৰ পৰা পৰ্টেলটো মুকলি হ'ব সেইটো শিক্ষক দিৱসৰ দিনা আমি ঘোষণা কৰিম 5 ছেপ্টেম্বৰত আমি ঘোষণা কৰিম আৰু 15 তাৰিখৰ ভিতৰত আমাৰ পৰ্টেল মুকলি হৈ যাব আৰু পৰ্টেলত সকলো শিক্ষকে তাত তেওঁলোকে পঞ্জীয়ন কৰি নিজৰ একাউণ্ট খুলি পেলাই সেই পৰ্টেলৰ জৰিয়তে তেওঁলোকে বদলীকৰণৰ আবেদন তেওঁলোকে কৰিব পাৰিব গুৱাহাটীত আহি বাহৰ পাতিবলগীয়া গুৱাহাটীলৈ আহিব টকা কোনো নাই বদলীকৰণৰ কোনো ফাইল আজিৰ তাৰিখত নাই বিভাগত কাৰণ অনলাইন পৰ্টেলৰ জৰিয়তে আছে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থাকোঁতেই তেওঁ আইন এখন আনি দিলে যে অনলাইন পৰ্টেলৰ জৰিয়তে হ'ব এতিয়া 100টা দিনৰ পাছত আমাৰ পৰ্টেল প্ৰায় ৰেডি হৈ গৈছে গতিকে কোনো ট্ৰেন্সফাৰ বদলীকৰণৰ কোনো ফাইলে আমাৰ বিভাগত নাথাকে সকলো অনলাইন আবেদনৰ জৰিয়তে হ'ব এই মাহৰ 15 তাৰিখৰ ভিতৰত আমাৰ যিটো বদলীকৰণৰ অনলাইন পৰ্টেল শিক্ষকৰ বদলীকৰণৰ অনলাইন পৰ্টেলটোৰ কাম-কাজ ইটোৰ পৰ্টেলটো আমি এই মাহৰ 15 তাৰিখৰ ভিতৰত মুকলি কৰি দিম কোন তাৰিখত কেইটা বজাৰ পৰা পৰ্টেলটো মুকলি হ'ব সেইটো শিক্ষক দিৱসৰ দিনা আমি ঘোষণা কৰিম 5 ছেপ্টেম্বৰত আমি ঘোষণা কৰিম আৰু 15 তাৰিখৰ ভিতৰত আমাৰ পৰ্টেল মুকলি হৈ যাব আৰু পৰ্টেলত সকলো শিক্ষকে তাত তেওঁলোকে পঞ্জীয়ন কৰি নিজৰ একাউণ্ট খুলি পেলাই সেই পৰ্টেলৰ জৰিয়তে তেওঁলোকে বদলীকৰণৰ আবেদন তেওঁলোকে কৰিব পাৰিব গুৱাহাটীত আহি বাহৰ পাতিবলগীয়া গুৱাহাটীলৈ আহিব টকা কোনো নাই বদলীকৰণৰ কোনো ফাইল আজিৰ তাৰিখত নাই বিভাগত কাৰণ অনলাইন পৰ্টেলৰ জৰিয়তে আছে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থাকোঁতেই তেওঁ আইন এখন আনি দিলে যে অনলাইন পৰ্টেলৰ জৰিয়তে হ'ব এতিয়া 100টা দিনৰ পাছত আমাৰ পৰ্টেল প্ৰায় ৰেডি হৈ গৈছে গতিকে কোনো ট্ৰেন্সফাৰ বদলীকৰণৰ কোনো ফাইলে আমাৰ বিভাগত নাথাকে সকলো অনলাইন আবেদনৰ জৰিয়তে হ'ব অনলাইন পৰ্টেলটোৰ কাম-কাজ ইটোৰ পৰ্টেলটো আমি এই মাহৰ 15 তাৰিখৰ ভিতৰত মুকলি কৰি দিম কোন তাৰিখত কেইটা বজাৰ পৰা পৰ্টেলটো মুকলি হ'ব সেইটো শিক্ষক দিৱসৰ দিনা আমি ঘোষণা কৰিম 5 ছেপ্টেম্বৰত আমি ঘোষণা কৰিম আৰু 15 তাৰিখৰ ভিতৰত আমাৰ পৰ্টেল মুকলি হৈ যাব আৰু পৰ্টেলত সকলো শিক্ষকে তাত তেওঁলোকে পঞ্জীয়ন কৰি নিজৰ একাউণ্ট খুলি পেলাই সেই পৰ্টেলৰ জৰিয়তে তেওঁলোকে বদলীকৰণৰ আবেদন তেওঁলোকে কৰিব পাৰিব গুৱাহাটীত আহি বাহৰ পাতিবলগীয়া গুৱাহাটীলৈ আহিব টকা কোনো নাই বদলীকৰণৰ কোনো ফাইল আজিৰ তাৰিখত নাই বিভাগত কাৰণ অনলাইন পৰ্টেলৰ জৰিয়তে আছে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থাকোঁতেই তেওঁ আইন এখন আনি দিলে যে অনলাইন পৰ্টেলৰ জৰিয়তে হ'ব এতিয়া 100টা দিনৰ পাছত আমাৰ পৰ্টেল প্ৰায় ৰেডি হৈ গৈছে গতিকে কোনো ট্ৰেন্সফাৰ বদলীকৰণৰ কোনো ফাইলে আমাৰ বিভাগত নাথাকে